हेलो फ्रेंड्स, वेलकाम बैक टू माय चैनल और मोर चैनलर अन्य एटी भिडिओले सकलोके स्वागतम जनाइछु। तो আজি एया मिस्टार और मैं गई आसो मरान टाउन जेहेतु एया टाउनत गले पैसा दरकार होय নহয় हेकाने एटीएমৰ পৰা पैसा কেইটকামান উলিয়াই লম বুলি এয়া খটখটিতে উলিয়াই আহিলো जेहेतु मराনত এনেও ভিৰ থাকিব আৰু পূজাৰ বতৰ আৰু বিশেষকৈ এবাৰ আগৰ পৰা ভাবি থৈছিলো এনেও পূজা সময়তে বহুত পিঠে নানা ধৰণৰ ফুলবোৰ উলিয়াই হয় নহয় হেকাৰণে ভাবি থৈছিলো যে এবাৰ নিশ্চয় ফুল কিনিব যাম আৰু যেহেতু এই পূজা এইকেদিনত প্ৰত্যেক মানুহ ঘৰতে হয় নহয় আৰু যেহেতু পূজাৰ দিনাখন ইমানে বতৰ বেয়া আপোনালোকৰ ইফালে কেনেকুৱা বাৰু জনাবচোন আমাৰ ইফালে কিন্তু বহুত কেলেকনি আৰু যিবিলাকৰ পূজা লাগিছে মানে হেতৰ চাগে বহুত প্ৰবলেম হৈছে হয় নহয় মানে হেতৰ পূজা কৰিবলৈ যাবলৈ কিন্তু আমি বাৰু ঘৰতে আছিলো কিন্তু লাষ্টৰ দিনাখন এয়া ওলাই আহিছো অকমান টাউনলৈ বুলি আৰু এয়া সব কিবা কিবি মানে বেটিৰ কাৰণে দুটামান লৈ যাও বুলি ভাবিছিলো যেহেতু এই পূজা সময়তে এই খিলনা পুতলা এইবোৰ বেছিকে উলিয়াই হয় নহয় তো তাৰে কেইটামান লৈছো ভাষণৰ দিনাখন ইমানে ভিৰ হয় মৰাণ টাউনত সেইকাৰণে আমি ৰাতিপুৱাকে ওলাই আহিছিলো আৰু সেইকাৰণে একো খাই বৈ অহা নাই সেইকাৰণে ইয়াতে কিবা এটা অৰ্ডাৰ দিলম অলপ পেট ভৰাকে বুলি ভাবিলো তো চাহ আৰু পুৰি এনেকৈ অৰ্ডাৰ দি লৈছো এটা পেট চেট ভৰিব হয় নহয় তো আমাৰ অৰ্ডাৰো আহি গল তাৰ লগতে আমি দেখিছো যে আমাৰ আগফালৰ ফ্ৰন্টৰ টেবুলতে বহি আছে কুসুম কৈলাশ আৰু তাৰ গোটেই ফেমিলিটো আহিছে হোৱা আগফালে আৰু কোন হয় নাজানো বাৰু আৰু হোৱা সক যেহেতু সবে চিনি পায় সোশ্যাল মিডিয়াত ভাইৰেল হৈ থকা যেহেতু ইমান ধুনীয়া গানবোৰ গায় হয় নহয় আৰু গৈ এনেকৈ কেমেৰা মানে নিজৰ টেবুলৰ পৰাই কৰিছো যেহেতু ওচৰত গৈ এনেকৈ ভিডিঅ' কৰিবলৈ বা ফটো তুলিবলৈ মানে অলপ টান লাগিলে বিশেষ মোক লাজ লাগে সেইকাৰণে তাৰপিছত খাই বৈ আহিলো ঘৰ আৰু এয়া সব তাৰপিছত মই ভাবিছো দেখুৱাম বুলি এয়া সব টিকলি ফুল দুটা আনিছো এই দুটা ফুল আমাৰ মানে ভাবিলো ড্ৰেছিং টেবুলৰ কাৰণে লৈ আনিম বুলি আৰু ক'ত সজাম মই পিছতকে দেখুৱাম বাৰু আৰু তাৰপিছত এইটো দেখুৱাইছো সব এটা টাপতে আছে এটা সাইড ৰেড ইন্দ্ৰমালতী দেই তাৰপিছত গোলাপ একেলগতে সৰু আৰু এনেকে সজাই থোৱা আছে সব কি ধুনীয়া লাগিছে তাৰপিছত এইটো চক এইটো হৈ গ'ল ইয়েলো কালাৰ গেন্দা ফুল মানে নাৰ্জী ফুল আৰু ইন্দ্ৰমালতী টাইপৰ ধুনীয়া লাগিছে আৰু বিশেষকৈ ফুলৰ কালেকশ্যনবোৰ মানে ভালেই হ'ল আৰু তাৰপিছত তাত কিন্তু ইয়াতকৈ আৰু ধুনীয়া ফুল আৰু যেনেকুৱা ফুল হেনেকে দাম হয় নহয় তাৰপিছত আৰু দেখুৱাই দিছো এইফালে আৰু বিশেষকৈ মোৰ এনেকুৱাবোৰ আনিবলৈ মন আছিলে তো এইটো মাত্ৰ মানে এপাই ভাল লাগিল হেতু দোকানত আৰু বহুত বেছি দোকানত ফুৰিব মানে যাব পৰাই নগলি মানে ভিৰ আছিলে তো এইটো সক আপোনালোকক কেনেকুৱা লাগিছে বাৰু জনাবচোন আৰু এয়া সক আৰু পিছফালে ৰেষ্টুৰেণ্টটো আছে এয়া একেবাৰে জুপুহা আৰু ঢাক খাই আছে আৰু এইটো বহুত পছন্দৰ আৰু এয়া সক তাৰপিছত এয়া সক এইবোৰ পুৰা ওলমা দুপা এইবোৰ কৰ্নাৰতো থব পাৰি বা এনেকৈ কিবা খিৰিকীত এনেকৈ দীঘলকে দিব পাৰি আৰু এইটো দুপা আনিছো ইমান ধুনীয়া জবা ফুলৰ টাইপৰ ফুলি আছে তাৰপিছত বেটিৰ কাৰণে খেলিবলৈ বুলি ললো ফুলি মানে আছিলে ইমানে আনিলো আৰু ফুল আৰু একেবাৰে ইমান বৰ বেছি কালেকশ্যন কৰিব নোৱাৰি নেক্সট টাইম আৰু আনিব লাগিব আৰু এয়া সক এইটো বেটিৰ কাৰণে ৰথ ইমান ধুনীয়া আৰু এইটো পাছফালে ৰছিটো টানিলে ধুনীয়াকৈ বাজি যায় বৰ ধুনীয়া আৰু সৰু পোৱালি বেটি খুব ভাল পাইছে তাৰপিছত এয়া সক এইটো আনি দিছে দদায়েকে আৰু ইয়াত ধুনীয়াকৈ লাইট দিলে ইয়াত দীপাৰ মৰা টাইপৰ আন্ধাৰত বৰ ধুনীয়া এইটো লাইটিং মানে বৰ ধুনীয়া লাগিছে চাই এয়া সক তলত মানে পদুম ফুলৰ টাইপৰ আৰু ওপৰত লাইট জ্বলে তাৰপিছত এইটো এটা সক এইটো ওপৰটো দিল হাৰ্ট আৰু তলত ইমান ধুনীয়া লাইটিং মিউজিক লাইট দিয়া আছে আৰু ইমান ধুনীয়া বন্ধা আছে মানে গিফ্টৰ টাইপৰ আৰু এয়া সক ইমান ভাল লাগিছে চাই খুব মৰমৰ আৰু এইটো তিনি ধৰণৰ লাইট জ্বলে এয়া এবাৰ দীপাৰ মৰা এবাৰ ৰখি যোৱা আৰু এটা স্পীডত দীপাৰ মাৰে আৰু এইটো পূজা সময়ত এইটো হৈ গ'ল মেইন হয় নহয় কিমানে বজাই পেপ পাপ আমাৰ ইফালেতো বজাই আছে বাৰু এতিয়ালৈকে আৰু আমাৰ দেখাই জানা নাই বাৰু এতিয়ালৈকে বজাবলৈ ডাঙৰ হ'লে বজাব এইবোৰ থৈ দিব লাগিব আৰু তাৰপিছত এইটো এটা সক এৰোপ্লেন এটা আৰু প্লেনৰ হোৱা পাইলট এজন বহি আছে ভিতৰত আৰু ধুনীয়া ভাল লাগিছে আৰু চাই তাৰপিছত বল এটা মই লৈ দিছিলো ঘৰৰ ওচৰতে যেহেতু এনেকৈ বেপাৰী আহিছিলে তাৰপিছত এয়া সক এই ঝুনুকা হয় আৰু এইটো গোল ঘূৰে আৰু এইটো বৰ ধুনীয়া ঘূৰে যোনে লৈছে গম পাই চাগে আৰু এইটো হৈ গ'ল
মানে দেৱৰে হ'ব, মামাৰ ল'ৰা মানে মামাৰ ল'ৰা আমাৰ বেটীৰ দদায়েক হ'ব আৰু আনি দিছিলে। আৰু এইটো ঘৰৰ দদায়েক দুজনৰ মাজতে কোনোবা এজন লৈ দিছে নাজানো। এয়া চাওক পুলিচৰ গাড়ী, কাৰ এখন বৰ ধুনীয়া এইটো। তাৰপিছত এইটো মাজু দদায়েক আনি দিছে। হোৱা চোৱা পূজাৰ বজাৰ বহিছিলে তাতে, ধুনীয়া ধুনীয়া ৰাবাৰ বেণ্ড আৰু ভাল লাগিছে চাই। আৰু লাষ্টত দেখুৱাইছোঁ মিষ্টাৰে লৈছিলে এয়া মোৰ মানে মৰা চৰাই পাখি। চাওক ইমান ধুনীয়া লাগিছে চাই। আৰু 5ডাল আছিলে আৰু এডাল চাগে ক'ৰবাত হেৰুৱাই থৈ আহিলে। আৰু ইমান ভিৰৰ মাজত হয় নাই, ক'ৰবাত বোকাত পৰি গ'লেও চাগে মানে বুটলিব টান লাগিব। তো ফ্ৰেণ্ডছ ইমানেই আছিলে। কিমান মানে কালেকশ্যন হৈছিলে সেইবোৰ দেখুৱাই দিছোঁ। যদি চাই ভাল পালে লাইক কৰি দিব, আৰু চেনেলটোত যদি নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এই ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে প্লিজ মোৰ পেজটো ফ'ল' কৰি দিব। তো ফ্ৰেণ্ডছ ইমানেই আছিলে।